হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মৰ্ণিং ষ্টাৰ্ট কৰিছোঁ মাছৰ পৰা, দেখিছেনে ভিডিঅ'টো। আৰু এইফালে আমাৰ বহুত দিন ধৰি ফিচাৰীত মাছ মৰা নাছিলে। আজি যিহেতু তেওঁ মাৰিলে মাছ, আজি মায়ে ডাঙৰ মাছটো পাই পূৰা ফূৰ্তি কৰিছে, যিহেতু বহুত দিনৰ মূৰত আকৌ ডাঙৰ মাছ এটা উঠিছে। আৰু আমি বৰতৰ পৰা মাছ খোৱাই নাছিলোঁ তেনেকৈ ঘৰৰ ফিচাৰী। আৰু আমি ইফালে যাব লগাও আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে দেখি থাকিব। আৰু এইফালে মাছটো প্ৰায় মা পূৰা একদম ফূৰ্তি। তাৰপাছত মাছ বাছি মেলি দিলে। দেহাক স্কুললৈ বুলি উলিয়াই মই তাক পঠিয়ালোঁ আইতাকৰ লগত। টাটা চিমেণ্টা দিয়া, পঢ়িবা দেই, কবিতা গাই দিবা। এইফালে আমি ওলালোঁ আজি, মা আৰু মই। আৰু এওঁ ওলালে আৰু চুম অহা নাই আজি, যিহেতু তাই ঘৰত থাকিব লাগিব। দেউতাই অকলে হাঁহখিনি চম্ভালিব নোৱাৰিব, সেইটো কাৰণে তাইক এৰি থৈ আহিব লগা হৈছে। তাৰপাছত এইফালে এওঁ লৈ ল'লে মিঠাই, আৰু মিঠাই লৈ মেলি অহাৰ পাছত আমি পালোঁহি জেঠাই ঘৰত। দেখিছেনে একদম ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, চাওকচোন। আমাৰবিলাকৰ ঘৰত ফুল ৰুলেও নহয়, হ'লেও ছাগলীয়ে খাই পেলাই ৰ'দত বেছি ৰ'দ পালেও মৰি যায়, সেইটো কাৰণে ফুল নোৰোৱাই হ'লেও। আৰু এইফালে দেখিছেনে আমি আহি পালোঁহি জেঠাই ঘৰ। জেঠাই ঘৰত বা দুজনী আছে আৰু দাদা এটা আছে। তাৰপিছত লৰালৰিকৈ আমি চাহ দিলে, চাহ খোৱাৰ পাছত একদম যাবৰে হ'ল। আৰু যিহেতু বজাৰ কৰিবলৈ আছে, তাৰপাছত আমাৰ দেহাই আয়েকক এৰি থৈ নাহে, যিহেতু সি অকল আইতাকৰ লগতে থাকে, সেইটো কাৰণে আইতাকক এৰি থৈ আহিব পৰা নাই। আৰু একদম টানি আছিলে, সেইটো কাৰণে। তাৰপাছত দেখিছেনে আমি কাষৰ ৰাস্তাটোৱেদি গৈছোঁ, যিহেতু কলাক্ষেত্ৰ দেখি গৈছোঁ। ইয়াত দেখিছেনে একদম বাহিৰৰ পৰা চাই ভাল লাগে। আৰু তাৰপাছত পালোঁহি ইফালে ফুলনি থানলৈ যোৱা ৰাস্তাটো, সেইপিনেদি পাৰ হৈ আহিব লাগে, যিহেতু কলাক্ষেত্ৰ পাৰ হৈ গৈছে একেটা ৰাস্তাৰে। আৰু ফুলনি থানৰ গোন্ধটো একদম ধূপৰ গোন্ধটো যে কিমান দূৰলৈকে আহিছে নহয়, ভালেই লাগি যায়। আমাৰ দেহাত ঠেহ লাগিছে দেই, আইতাকক এৰি থৈ অহাৰ কাৰণে তাত ঠেহ লাগিছে। ষ্টিম এটা লৈ দিম ৰ'বা। ঠেহ লাগিছে আইতাকক এৰি থৈ অহাৰ কাৰণে। মোলৈও নাচায়, আইতাকক এৰি থৈ আহিছে। কিমান যে দুখ লাগিছে ল'ৰাটো, আজিৰ পৰা আইতাকৰ লগত থাকিবলৈ নাপায়। তাক এৰি থৈ সি থাকিব লাগে, সি নাথাকেও। মাকক এৰিও থাকিব নোৱাৰে, আইতাকক এৰিও থাকিব নোৱাৰে, দেখিছেনে। আৰু যে কিমান ঠেহত আহিছে দেখিছেনে, ইফালে সিফালে চোৱা নাই। একদম মই যে সিমান মাতিছোঁ, সি চোৱা নাই, অকল বাহিৰলৈকে চাই আহিলে। বাপেকেও বুজাইছে, ময়ো বুজাইছোঁ, নাই সি নেমানেই। লাষ্টত আইচক্ৰীম এটা দিলত যেনিবা তাৰ মনটো ভাল লাগিলেগৈ। তাৰপাছত পালোঁহি আমি কচমেটিক দোকান, দেখিছেনে বিহপুৰীয়া, যিখন হ'লচেল দোকান, তাত পালোঁহি। আৰু এইখিনি দেখিছেনে একদম মই যে ইয়ালৈ আহিলে কিবা কিবি লাগি যায়, কাৰণ ইটো গুদামৰ পৰা সিটো গুদামলৈ নি থকা হয়। তেওঁলোকে ইমান এটা সৰু ৰুমত বহুতখিনি বস্তু থৈ দিয়ে, তেনেকৈ কিমান ডাঙৰ বিজনেছ কৰি আছে চাওকচোন। একেটা ঠাইতে বস্তুখিনি নাথাকে, ভাগ ভাগকৈ থাকে। আৰু আমাৰ দেহা পাপাকৰ পাছে পাছে একদম পূৰা গৈ আছে। সি বস্তুখিনি ছোৱালী মানুহৰ বস্তুখিনি যিহেতু পাইছে, সি প্ৰতিটো বস্তুৱে হাতত লৈ লৈ গৈছে। আৰু লাষ্টতে যেতিয়া হিচাপ হয়, তেতিয়া মই বস্তুখিনি ঘূৰাই দিম বুলি ভাবিছোঁ। আৰু এইবিলাক খাৰু দেখিছেনে, ৰঙিল খাৰুবোৰ ইমান ভাল লাগে। পকোৱা যিখিনি খাৰু আজিকালি নায়েই তেনেকুৱা খাৰুবিলাক। তাৰপাছত আহিলোঁ, বজাৰ কৰি মেলি হোৱাৰ পাছত ঘৰলৈ বুলি এইফালে নদী কাষৰ ৰাস্তাটোৱেদি আহিলোঁ। আৰু ফাৰ্মখন দেখাই দিম আপোনালোকক সকলোকে। আমাৰ যিখন ঘৰৰ ফাৰ্ম, সেইখন দেখিছেনে ব্ৰইলাৰ ফাৰ্ম। আৰু তাৰপাছত ঘৰত গৈ পোৱাৰ পাছত আকৌ মই আহিলোঁ পাচলি নিবলৈ, যিহেতু ঘৰত পাচলি আজিকালি সঁচাকৈ পাচলি বুলি ক'লে একদম কোনোবাই যদি দিম বুলি ক'লে নিনো বুলি ক'ব নোৱাৰি, কাৰণ পাচলি যিহে দাম। আৰু সেইটো কাৰণে একদম ভাইটিয়ে মই আহিলোঁ
দুইটা ভাইটি আহিছে যিহেতু খুৰা ল'ৰা আৰু পেহী ল'ৰা আহিছে সেয়া পেহী ল'ৰাই ধুনীয়াকৈ ছিঙি আছে সেইফালে ছিঙি হোৱাৰ পাছত আমি ঘৰলৈ বুলি আহিলোঁ ইয়াত দেখিছেনে একদম মই জাতিলাও দুটা লৈ ল'লোঁ এওঁ যিহেতু ৰখি আছে সেইটো কাৰণে দুটা জাতিলাওকে লৈ মেলি আহিলোঁ আমি তিনিওটা স্কুটিত উঠি আহিছে দুটাক পাছত লৈ আহিছোঁ সিহঁত দুটা একদম পূৰা লৰাই মেলি আহিছে তাৰপাছত ঘৰলৈ বুলি বাট ল'লোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব দেই আজিলৈ বাই